হাই গাইছ, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই। আজি ৰাতিপুৱাতে শুই উঠি মুখখন ধুই লৈ আজি আমাৰ পথাৰত কঠীয়া ৰুব। সেইকাৰণে পাপা আৰু খুৰাই কঠীয়া বান্ধি আছে পথাৰলৈ নিবলৈ। এয়া কঠীয়া বান্ধি কৰি হৈছে। খুৰাই কৈছে ৰোৱনিৰ কাৰণে কঠীয়া নাই নিয়া, জাহাজী কলহে নিছে। এয়া কঠীয়া লৈ গৈ আছে পথাৰলৈ। ৰোৱনীয়ে খাবলৈ। ময়ো কামত লাগি গ'লোঁ, চাহৰ লগত খাবলৈ এয়া বনাই লওঁ। ৰুটি বনাই কৰি হৈ গ'ল। ৰাতিপুৱা এয়া চাহকাপ খাই লওঁ। ভণ্টিয়ে আহি আকৌ ৰাতিপুৱাতে চিজ খেলিবলৈহে লৈছে। মোক সুধিছে তাই, কৈ দিয়া আকৌ। কি সুধিছিলা মোক? বা তুমি এতিয়া উঠিছাহে নেকি? পাৰিছানে খেলিব? তোমাক লগ লাগিব নহয়। তুমিতো অকলে খেলিব নোৱাৰা। হা দেহা? অকলে কি খেলিবা? সেইফালে চাই দিয়া, কৈ দিয়া আকৌ। কি কৰিছা কৈ দিয়াচোন। ঐ দেহা, কৈ দিয়া। পথাৰলৈ যাবিনে আজি? থাকিবা আৰু লিলিজোপা আমাৰ হেললছ গছ। গোজ দিবৰ কাৰণে হেললছৰ পাত কেইটামান ছিঙিব লাগিব। মানে ডালে সূটিয়ে ছিঙিব লাগিব। এয়া ছিঙি আনিলোঁ। আজি কচু লৈছোঁ, বাঁহপাল লৈছোঁ, কেতকৰি হালধি লৈছোঁ। তামোল মাটি বেছি নহয়, এপোৰামান হ'ব আৰু। বছৰে ভাতকেইটা হয় আৰু। গছ ল'ম আৰু। হেৰি নহয়, পথাৰলৈ গৈ কাটি থাকোঁতে কাটি খুৰীয়ে তিয়নি, নাম হেৰি এটা বাৰু লগাই দিলে। তিয়নি, পথাৰত হেনো এই তামোল খাই নামটো খাই তামোলৰে গাব লাগে হেনো। ভেলেঙি, মাটিৰো খুৰীয়ে বাৰু বিয়া নামো ভেলেঙি। গায়েই। পাৰিছে দেই খুৰী। বিয়ানাম গাব জানে এখেতে, সেইকাৰণে এখেতে মই লৈছোঁ উৰণি, বিয়া নামৰ কুৰুলি। কইনা হ'ব আৰু দেই। গাব পাৰে যে নেযায় পথাৰলৈ গৰম বুলি। সেইকাৰণে বিয়া নাম গাব বুলি আৰু তেখেতক লৈছোঁ। গৈ থাকা দেই। মই পাছত গৈ আছোঁ, গৈ থাকা। অঁ, সোনকালে যাম। এইয়া পথাৰত গোচ ৰোৱা হৈছে। আমাৰ এইফালে এনেকৈ গোচ ৰোৱা হয়। কচু ৰুৱে আৰু বাঁহপাত, হেললচ পাত তেনেকৈ ৰুৱে। আপোনালোকৰ ফালে কেনেকৈ দিয়া হয় জনাবচোন। পাচলি কাটিছোঁ, খুৰীয়ে পাচলি প্ৰিয়ংকাই কাটি বনাব আছে পথাৰলৈ পথাৰলৈ নিবলৈ। নিবলৈ। কোমোৰা কাটিছোঁ, কচু গুটি গুচাইছোঁ। কিমান মজা লাগিব খাবলৈ। চাহ খাই লওঁ। তাৰপিছতে এতিয়া ৰোৱনীক দিয়া হ'ব। গৰমটো আজি বহুত পৰিছে। ৰুটি আৰু ঠাণ্ডা পানী খাই লওঁ। চাহ নাখাওঁ, গৰমটো বেছি পৰিছে কাৰণে। এয়া দালি কাটিব লৈছোঁ ৰোৱনীলৈ। ছাতি লৈ কৰি আহিছোঁ আৰু গৰমো পৰিছে। পথাৰলৈ গৈ থাকোঁতে ভণ্টিয়ে ক'লে মেংগ' খাব মন গৈছে হেনো তাইৰ হেনো। সেইকাৰণে মেংগ' কিনি ভণ্টিৰ পৰা লৈ পেলাই মেংগ' অকণ ময়ো খালোঁ। আমাৰ পথাৰলৈ যোৱা ৰাস্তাটো এয়াই। বায়ে এয়া ৰুই আছে। পথাৰত ভাত দি থৈ আহোঁ, ৰুই আছা? গৰম কেনেকুৱা? অঁ, পুৰা গৰম আৰু। অঁ। এতিয়া এয়া চাহ খাই লওঁ।
প্ৰিয়ংকা অকণ খালে নবৌ অকণ দে চাওঁ প্ৰিয়ংকা সদা বিস্কুট আছে নহয় পায়স বন পায় দিয়া খা নাখা দেই এয়া ৰুবলৈ লৈছে বৰমা মা আৰু খুৰীয়ে মই ভৰিটো পথাৰত দি চাইছিলোঁহে তলৰ পৰা ইমান গৰম ভাৱটো আহিছে আজি বতৰটো বহুত গৰম ভণ্টিও মন কৰিলে ৰুবলৈ তাই কঠীয়া কেইডালমান ৰুই পেলাই আলিৰ ছাইডতে ৰুই আছে ময়ো ৰুবলৈ লাগি গ'লোঁ ওপৰৰ ফালে ৰ'দৰ গৰম তলত পানী গৰম দুইফালে একদম গৰম ৰ'দে খাওঁ খাওঁ মূৰ্তি কৰি আহিছে আৰু বেছি নাই আৰু এতিয়া শেষ হ'বই হ'ল ৰুই কৰি এতিয়া ভাত খাব হৈ গ'ল এতিয়া ভাত খাই লওঁ ইমান ধুনীয়া লাগিছে আপোনালোকে ভিউজটো চাওকচোন তোমাকে ভাল পাওঁ কিমান বুজাব নোৱাৰো নেদেখিয়ে দিন ওচৰত থাকিব নোৱাৰো তোমাকে ভাল পাওঁ কিমান বুজাব নোৱাৰো নেদেখিয়ে দিন ওচৰত থাকিব নোৱাৰো তোমাকে ভাল পাওঁ কিমান বুজাব নোৱাৰো নেদেখিয়ে দিন ওচৰত থাকিব নোৱাৰো তোমাকে ভাল পাওঁ কিমান বুজাব নোৱাৰো এতিয়া ৰুই কৰি শেষ হ'ল এতিয়া ঘৰলৈ যাব হৈ গ'ল মইনা যাওঁতে বোকা আহোঁতে কি হ'লে চাই দে এইফালে আজিলৈ আহিছোঁ গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই আপোনালোকে কমেণ্ট কৰি জনাব